কম খৰচতে বিলাহী খেতি কেনেকৈ কৰে সেইটো প্ৰচেছটো আপোনালোকক দেখাব বিচাৰোঁ আৰু মই বিলাহী খেতিত উপস্থিত আছোঁ আৰু বিলাহী খেতি কৰিব আগতে আপোনালোকে একদম কম খৰচতে একদম আপোনালোকে ইমান পইচা নালাগে আপোনালোকক দেখাব চেষ্টা কৰিম তো বলক বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব সকলোৰ মাজত যে ভিডিঅ'টো চাব পাৰে আৰু কম খৰচতে কেনেকৈ বিলাহী খেতি কৰিব লাগে সেই প্ৰচেছটো আপোনালোকক দেখাম প্ৰথমতে গাইছে আপোনালোকে পুলি ৰুই পেলাই এটা পুলিৰ দূৰত্ব হৈছে 26 ইঞ্চি দূৰত মানে 2 ফুট দূৰে আপোনালোকে এটা পুলিৰ পৰা আন এটা পুলি ৰুব পাৰিব বুজিছে আৰু এতিয়া চাব পাৰে যে বিলাহী গছ এটা গছৰ পৰা কিমান দূৰত্ব এইটো আপোনালোকে চাই আছে আৰু আপোনালোকে এই বিলাহী খেতি কৰিবৰ কাৰণে কেইটামান বাহৰ প্ৰয়োজন এইবিলাক কামি চামি নালাগে বাহৰ কম বাহ একদম বেছি গুচি যাব নহ'লে কম বাহতে আপোনালোকে পুৰা খেতিটো কৰিব পাৰিব বুজিছে সবৰে খুঁটাবিলাক 12 ফুট 13 ফুট এনেকুৱা আছে আৰু আপোনালোকে এইটো বিলাহী গছৰ কাৰণে এইটো ৰচা দিব লাগে এইটো আপোনাৰ ফেচিং যিখন খুঁটা বুলি কয় আৰু এইটো চাব পাৰে এই গছবিলাক সৰু এতিয়ালৈকে ইমান ডাঙৰ হোৱা নাই এতিয়া এটা দুটা বিলাহী লাগি আছে এতিয়া চাব পাৰে বিলাহী লাগি আছে আৰু এইখন গছতো বিলাহী লাগি আছে আৰু এইটো খুঁটাবিলাক এনেকুৱা দিব লাগে এইটো দেখাই আছোঁ আপোনালোকে ইয়াত 3টা খুঁটা দিয়া আছে এটা দুটা 3টা দিয়া আছে এইটো এটা 3টা 3টা খুঁটা দিয়া হৈছে আৰু এই চাব পাৰে এটা দুটা 3টা ফুটা দি একদম কম খৰচতে আপোনালোকে চাব পাৰে দেখো বহুত দূৰে 12-13 ফুট দূৰে খুঁটা পুতা আছে আৰু একদম কম খৰচ আপোনালোকে এটা কাম কৰিব পাৰে আপোনালোকে মালথিং লগাই ল'ব পাৰে আমি এনেকুৱা যিবিলাক গছৰ গুৰিবিলাক সেইবিলাক মাটি দি দিছোঁ এইবিলাক মাটি নিদিয়াকৈ আপোনাৰ মালথিন কাগজ ব্যৱহাৰ কৰিব পাৰে তেতিয়া দিলে ঘাঁহবোৰ নহয় আৰু এতিয়া চাব পাৰে ঘাঁহ গজি আছে আৰু যেতিয়া আপোনালোকে মালথিন ব্যৱহাৰ কৰিব তেতিয়া ঘাঁহবোৰ নগজে বুজি পাইছে আৰু একদম কম খৰচতে আপোনালোকে দেখাব বিচাৰি আছোঁ যে আপোনালোকে খেতি কৰিলে এনেকুৱা কৰিব পাৰে আৰু একদম কম খৰচতে চাব পাৰে মইতো আপোনালোকক লাইভ দেখাই আছোঁ ইয়াত কোনো ধৰণৰ ভিডিঅ' এডিট কৰা নাই যে এনেকুৱা আপোনালোকক দূৰে দেখাই আছোঁ এনেকুৱা ফুল ধৰি আছে এইটো খুঁটা আৰু সেই আগত খুঁটা চাইছে কিমান দূৰত আছে সেয়া চাব পাৰে আৰু এইখন খুঁটাৰ পৰা আন এখন খুঁটা ইয়াত দূৰত আছে এইটো নহয় এইটো বেলেগ লাইনৰ হয় এইটো পিছফালেটো চাই আছে এইটো লাইন হয় 12 পৰা 13 ফুট দূৰে খুঁটা দিব পুতিব লাগে এই গছটোত আপোনাক কি কৰে এটা ৰছী বান্ধি দি পেলাই এনেকুৱা ওলমি দিব পাৰে ইয়াত ওলমি দিব পাৰে তেতিয়া খৰচটো কম হয় ৰছা কাটি আপোনালোকে এইটো কৰিব পাৰে পেলে ৰছা টানি আছে ৰছা কেনেকৈ টানে এইটো আপোনালোকে প্ৰচেছটো দেখাই আছোঁ তো চাব পাৰিব দুইজন মানুহে খুঁটা টানি আছে বুজিছে খুঁটাত ধৰি পেলাই পুৰা টানকৈ দিব লাগে তেতিয়া গছটো তলত ওলমি নাযায় এইকাৰণে দুইজন থাকিলে ভাল এজনে টানিব আৰু পিছফালে আন এজন আহি ধৰিব বুজিছে তেতিয়া মানে ৰছাটো ঢিলা হৈ নাযায় তেতিয়া টান হৈ ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰিব আপোনালোকে এনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব সকলোৱে জনাই দিব মই আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম তো বেছিকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব যে যিসকল কৃষক তেওঁলোকে উপকৃত হ'ব পাৰে তো আজিৰ ভিডিঅ' ইমানে আছিলে ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব